Good morning everyone. আজি Kaziranga second day হয় উঠিলো উঠি পেলাই গা সা ধুই ললো কি নহওক আপোনালোকক আগলৈকে দেখাই যাম কি কৰো কলৈ যাম চাই থাকিব আমাৰ ব্ৰেকফাষ্ট আহি গ'ল পুৰি সবজি এটা ইয়াৰ পৰা ওলাই যাওঁ এটা ৰুম ল'ম আৰু আমি লাঞ্চ কৰিবলৈ ওলাই যাওঁ অৰ্কিড ফালে ইভিনিং আমি এতিয়া চাহ খাই লওঁ চাহ ৰুটি আলু ভাজি আমি এতিয়া অকণমান ওলাই আহিছোঁ এইটো মিলন কি খাইছা মিলন আমলখি কাজিৰঙা দুটাই অকণমান ভাজুৰি কথা বতৰাৰ বান্ধৱ ধৰিলোঁ ভাইটিক কৈছোঁ ভিডিঅ'খন সংগ্ৰহ কৰি ৰাখ ভাল লাগে দিয়কচোন এনেকৈ স্মৃতিবোৰ সাঁচি ৰাখিবলৈ জুই ফুৰাই আছিলে বৰ্তা এজনে আহিলোঁ জুই ফুৰাই আহিলোঁ গ্ৰীণ ৰেড ৰিজৰ্ট ইফালে হোমষ্টে আছে আৰু এফালে আমাৰ ৰিজৰ্টৰ এইটো হোমষ্টে আমি হোমষ্টেত থকা নাই আমি ৰিজৰ্টত আছোঁ ৰাতিপুৱা আহিলোঁ কিন্তু ভিডিঅ' নকৰিলোঁ আৰু নেশ্যনেল হাইৱে কাষতে আছে এখন ৰিজৰ্ট কালি থকাখন বহুত ধুনীয়া আছিলে সেইখন কষ্টলি হয় বাৰু কিন্তু আমি তললৈ আহি ভিডিঅ' নকৰিলোঁ বিশেষকৈ মই মোৰ বহুত বেছি ভাগৰ লাগি গ'ল আমাৰ ৰুম এতিয়া আমি ৰাতি ডিনাৰ কৰিবলৈ আহি আছোঁ ওচৰতে এখন ড্ৰিমলেণ্ড ধাবা বুলি তাতে আহিছোঁ এখন ড্ৰিমলেণ্ড ধাবা আমি ডিনাৰ কৰি লওঁ আজিলৈ ইমানেই বাই গুড নাইট